Hello everyone, welcome back to my channel. আৰু thumbnail দেখি তো নিশ্চয় গম পাইছে যে yes এটো shifting vlog হয় আৰু আশা কৰো আপোনালোকে vlogটো এনজয় কৰিব গতিকে চাই থাকক Hi everyone, so busy ahi palu aru mahote blak sob bostu enike thikthak kori goise ta jao olban bazar koribole bolok moi sati hini boisil mane tolot olori golue কিন্তু দেখিছো যে ইমান রোড সেটা কো সাটি লব আহিলো তিয়া কো যাও তলকো বা বাসে কোপে নিব আহি পিজি পৰাই নিব আহি মই ওলোৱাই নাই মই মিঠাইটোহে ওলাই ফাৰ আছে ন ব্লু লওঁ নে এইটো লওঁ কিবা এনেকে জুখি চাই নহয় হেৰিটো তলিটো জুখটো লৈছো এক লাগিলে ল'ব পাৰিব ন তুমি লৈ যোৱা এখন লাগে যদি মাক লাগে বোলে এপ্ৰন সৰু হেৰি ওপৰত আছে নেকি হেৰি সঁচাকে ইউজ কৰিবা কোনবিলাক এইবিলাক টেবুল এয়া মোক জানিছিল সেয়া টাৱেল এইটো জয়টো हाँ ये अब यस এইডাল কোৱা হয় একটো এৰেগি বিলা এইবিলাকে সৰু সৰু ভালনে পেকেট তিনটা ল'বা হ্যাঁ এইটো গেটন গৰম পেকেট 19 অফাৰ প্ৰাইচ 19 দুটা যে হ'ব আৰু খুদি ল'বা দুটা ল'ব পাৰি নে এটা ল'লেও হ'ব তেতিয়া এটা লৈ লওঁ পিংক কালাৰটো লৈ ল'বা অপশ্যনেল পিংক কালাৰটো মই দি দিছোঁ আৰু কি বাকী আছে চোৱা দামটো 40 টকা 40 টকা সেই মুখে ল'ব দিছে দিয়া নাই মোক ল'ব দিয়া নাই মোক কিবা দি থৈ যাব ল'বা আৰু দিয়া দেখাই নাই দামটোৱে দেখা নাই 110 টকা তাতে আছে ৰ'বা 23 তাৰিখে যাব লাগিব ন নিয়ে থৈ দিব
এনে হেৰি চাইছে বাবা মই লোৱা এটা লৈ যোৱা আৰু মই বৰা খাম আৰু হেৰি ল'লা কি সেইফালে নাই দে মোৰটো বেয়া হৈছে দে মুখত ঘুমা এটা চাই ঢাকাটো ব্ৰাছ চাছ আনিছা নহয় ব্ৰাছ আনিছোঁ আগতে হেৰি টুথপেষ্ট কি লৈছা নহয় সেইটো কোৱা নাই সেইটো যে ভিজিবল সেইটো ঘৰত গ'লে লৈ যাব নহয় এতিয়া আমাৰ শ্বপিং কৰা হৈ গ'ল গতিকে এতিয়া আমি ভাত খাবলৈ গৈ আছোঁ ৰেষ্টুৰেণ্ট এখনত মই এইখনতে লৈ আহিছোঁ দেখা নাই আৰু পইচা মানে মই ভাবি আছিলোঁ এখন নহ'লে মিচিং কিটচেনখন মানে দূৰ হৈ যায় অঁ নেমু লৈছানে নাই অঁ মাটিমাহ খাৰ কিনি নাখাবা খাৰ আমাক দি দিয়া ভাত পানী খাই বৈ মাহঁতক গাড়ীত উঠাই দিলোঁ আৰু ইফালে বাৰ ৰুম পালেগৈ ময়ো ইফালে গৈ আছোঁ পিজিলৈ তাৰপিছত আকৌ বায়ে মোক কিবা এটা দিবলৈ আহিছিলে এতিয়া তাইও যাবগৈ আৰু ৰুমলৈ বাকী মই শ্বপিং কি কৰিলোঁ আপোনালোকক দেখাম গতিকে চাই থাকক হাই এভৰিৱান মাহঁত গ'ল তো মই এই গোটেইখিনি ইয়াত চাগে ধৰিব নোৱাৰিব এটা বাল্টি ল'লোঁ বাল্টিতে মানে যি সৰু সৰু বস্তু লৈছোঁ চব ইয়াতে ভৰাইছোঁ এতিয়া মই এটা এটাকৈ আপোনালোকক দেখাই দিম আৰু কোনোবাই যদি এতিয়া নতুনকৈ শ্বিফ্ট হৈ আছে পি জি বা হোষ্টেললৈ দেন অকণমান হেল্প হ'বলৈ মই ভিডিঅ'টো দেখাম অকণমান যাতে হেল্প হওক সেইকাৰণে মই ইছেনচিয়েলছ কিছুমান বস্তু দেখাম বা কৈ দিম এই বস্তু প্ৰায় আনেই যোনে ধৰক পি জি বা হোষ্টেললৈ শ্বিফ্ট হয় হ'লেও মই শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিলোঁ আৰু মই কি কিনো শ্বপিং কৰিলোঁ আপোনালোকক দেখাওঁ ত' ফাৰ্ষ্ট গৈ ভিডিঅ'ত দেখিছিলে যে মই এখন ডাঙৰকৈ মেট লৈছোঁ এখন কিমান লৈছোঁ মই বিশালৰ পৰাই কৰিছোঁ বিশালত যিহেতুকে অকণমান কম দামতে পায় গতিকে আমি গোটেইকেইটাই তাতে গ'লোঁ এখন ড'ৰমেট ল'লোঁ আৰু এখন লৈছোঁ এখন বাথৰুমৰ ওচৰত পাৰিবলৈ কাৰণ ওলালে এইফালে খোজকাঢ়ি আহিলে গোটেই পানী হৈ যায় সেইকাৰণে এইখন ল'লোঁ এইখনো ইমান বেছি নহয় অনলি 19 ৰুপিজ মানে ঠিক ঠাক আৰু মানে হৈ যায় আৰু ল'লোঁ এয়া ক্লিপছ কাপোৰ মেলিবলৈ কাৰণ ওপৰত চাদত হাৱা মাৰি থাকে গতিকে এই ক্লিপছবোৰ আনিছোঁ কাপোৰত মাৰি দিবলৈ আৰু ল'লোঁ এটা ৱাটাৰ বটল মই জানেই আপোনালোকে এস্থেটিক পৰ হয় গতিকে এইটো ৱাটাৰ বটলটো ল'লোঁ বহুত কৈ লৈছোঁ যে মোক এইটো লাগে বুলি চ' মায়ে ক'লে যে লৈ ল আৰু ল'লোঁ আৰু এইটো এটা আনিছোঁ পেন বা মাৰ্কাৰ বা স্কেচ পেন্স হওক বা পেঞ্চিল ৰাবাৰ যিকোনো বস্তু এনেকৈ এইখিনি থ'ব পাৰিম এটা অৰ্গেনাইজাৰ অনলি 79 আৰু এইটো ল'লোঁ এটা লোফা এইটো চবেই লয়েই আৰু এইটো আই থিংক কিমান লৈছিলে এইটো 19 ৰুপিজ এনেই MRP 49 কিন্তু অফাৰ প্ৰাইচত এইটো 19 দি আছিলে দুটা আছিলে এটা বাই ল'লে আৰু এটা ঘৰত লৈ গ'ল আৰু এটা মই ল'লোঁ আৰু এখন ফ্ৰী আছিলে এখন বাই ওৱান গেট ওৱান দি আছিলে এখন বাই ল'লে আৰু এখন মই ল'লোঁ আৰু এইটো এটা এস্থেটিক বল
মই ৰিচেণ্টলি মই এইখিনিতে বা ইফালে ক'ৰবাত মই লগাই দিম যে মই নতুনকৈ 30 days চেলেঞ্জ বাট 18 a day এইটো মই ষ্টাৰ্ট কৰিছোঁ মোৰ ইউটিউব চেনেলত আৰু শ্বৰ্টছ মই এটাহে দিছোঁ বাকী মই ট্ৰাই কৰিম দিবলৈ এতিয়াতো পিজিলৈ আহিলোঁ গতিকে মই পিজি এডিশ্যন মই দিবলৈ ট্ৰাই কৰিম আপোনালোকে চাব আৰু এইটো কেনেকুৱা লাগিছে ক'ব আই থিংক এইটো মই বহুতকে এইটো লোৱা দেখিছোঁ আৰু মোৰ ভাল লাগিলে আৰু ইয়াতে বিশালত পাই গ'ল বহুত কমতে পালোঁ চ' এইটো লৈ ল'লোঁ মানে কি মোক দিছে আৰু মই খুজিছোঁ যে মোক এইটো লাগে চ' মই পালোঁ সেয়াই এইটো এটা ৰেজাৰ এইটো ইউজফুল হয় তাৰপিছত এটা কলগেট মই যোনটো ঘৰৰ পৰা আনিছিলোঁ সেইটো ইমান ভাল নালাগে পিছত মই ঘৰত গ'লে চাগে সেইটো আকৌ ঘূৰাই লৈ যাম মানে এইটো এটা ল'লোঁ এইটো ফ্লেভাৰটোও ভাল লাগে মানে অলপ ফ্ৰেছ লাগি থাকে আৰু বাকী ল'লোঁ এইটো বাল্টিং আৰু এটা বস্তু ৰৈ গৈছিলে আৰু এখন মোক লাষ্টত বাই বিশালৰ পৰা এখন লোৱা নাই এখন এনেই লোকেল দোকানৰ পৰা ল'লোঁ এখন এনেকুৱা ধৰণৰ ৰেক হয় এনেকুৱা ধৰণৰ এইটো ফিটিং কৰিব লাগিব ইয়াৰ লগতে এইবোৰ দি দিছে এইবোৰ মই এতিয়া ফিটিং কৰিব লাগিব মই এইবোৰ আজিলৈ একোৱেই ফিটিং কৰি পোৱা নাই আই ড'ন্ট ন' কেনেকৈ কৰিম বাট হৈ যাব ট্ৰাই কৰিম চ' এইখন ল'লোঁ এইখন এইকাৰণে ল'লোঁ কাৰণ কাপোৰ বা বাচন মই তলত থৈ দিব পাৰিম বা নিজে যোনখিনি মোৰ ৰেগুলাৰ ইউজৰ কাপোৰ সেইবোৰ থ'ব পাৰিম বা যিকোনো মই কিন্তু সেইবোৰ ৰাখিবলৈ মই এখন ইউজ কৰিম এতিয়া আপোনালোকে যদি এনেকুৱা এখন লয় তেতিয়াহ'লে আপোনালোকৰ কাৰণেও ইউজফুল হ'ব মানে যাতে বস্তুখিনি অৰ্গেনাইজ হৈ থাকে আৰু নহ'লে মইতো সদায় ট্ৰলিটো সদায় খুলি মেলি সেইটো তাৰ পৰা সদায় কাপোৰ ল'বলৈ দিগদাৰ হয় গতিকে সেইকাৰণে এইটো অৰ্গেনাইজাৰ ল'লোঁ এইটো মই ঘৰৰ পৰাই আনিছোঁ দেন টিফিন আমাৰ টিফিনটো পিজিৰ পৰাই আমাক পেক কৰি দিব যায় গতিকে আমাৰ ইমান দিগদাৰ নাই সেইকাৰণে এনেকৈ টিফিন ল'লোঁ বা তাত ইউনিভাৰ্চিটিত কেণ্টিনো আছে কিন্তু সদায় কেণ্টিনৰ খানা কেনেকৈ খাম আৰু সদায় তেনেকৈ খাবও নোৱাৰি সেইকাৰণে পিজিৰ পৰাই লৈ যাম চ' এই দুখনো দিছে চ' এইখিনিয়ে আছিলে বজাৰ বাকীটো মই চব ঘৰৰ পৰা আনিছোঁ আৰু কিবা বস্তু ল'বই লাগিব কিন্তু সেইখিনি মই লাহে লাহে ইয়াতে থাকিমেই যেতিয়া ওচৰতে মাৰ্কেটো আছে মই সেনেকৈ বস্তু ল'ম বাকী এইখিনিয়ে আছিলে হ'ব আপোনালোকে ভিডিঅ'টো ইউজফুল পালে ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ গোটেইকেইটাই কৰি দিব আৰু নেক্সট ব্লগত লগ পাম মোৰ নেক্সট চাগে ইউনি ব্লগে আহিব আৰু আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব গ্ৰ' হ'বলৈ প্লিজ আপোনালোকে যদি মোৰ ভিডিঅ' চায় দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই